মই বিনি আপোনালোকক মোৰ ইউটিউব চেনেল বিনিছ লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। সো ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আমাৰ অসমীয়া সংস্কৃতিৰ বিশেষ এটি পৰম্পৰা নিয়ম, যিটোৰ নাম হৈছে জোৰোণ। জোৰোণ আচলতে আমাৰ বিয়াৰ 2-3 দিন আগত কৰা যায় জোৰোণ। গতিকে আমাৰ ছোৱালীসকলৰ কাৰণে বা নবোৱাৰীসকলৰ কাৰণে বহুতেই স্পেচিয়েল ডে হয় জোৰোণটো। অলৰেডি মই মোৰ লাইফত সেই দিনটো পাৰ কৰিছোঁ। গতিকে কেনেকুৱা ফিল হৈ থাকে সেই বস্তুখিনি মই নিজেই গম পাইছোঁ, কেনেকুৱা এক্সাইটেড হৈ থকা যায় আমি। সো ভাবিলোঁ আজি আপোনালোকক মই দুটামান কথা জনাওঁ যে আজি এজ এ ব্ৰাইড হিচাপত নহয়, জোৰোণৰ ব্ৰাইড হিচাপত মই টপিক লৈ অহা নাই। মই মোৰ নেক্সট ভিডিঅ'ত ব্ৰাইডৰ কাৰণে মই টপিক লৈ আহিম। কিন্তু মোৰ আজি টপিকটো হ'ল, আমি যদি জোৰোণ পিন্ধাব যাব লগা হয়, আমি নিজকে কি ধৰণে আমি সজাই কেনে যাব পাৰিম। আমি যেতিয়া আমাৰ ফেমিলিৰ ভাই দাদাসকলৰ বিয়াত যদি আমি জোৰোণ পিন্ধাব যাব লগা হয়, আমি নিজক কেনেদৰে সজাম, তাৰ ওপৰতে মই এটা টপিক লৈ আপোনালোকৰ মাজলৈ আজি আহিলোঁ। আৰু মই ভাবোঁ যে আমি বোৱাৰীসকলে সদায় জোৰোণত যেতিয়া জোৰোণ পিন্ধাব যাব লগা হয়, আমি আমাৰ বিয়াৰ মেইন ছেটযোৰ পিন্ধিব লাগে। তেতিয়া দেখিবলৈ খুবেই ভাল লাগে। আৰু লগতে আমি তেনেকুৱা ধৰণৰ আমাৰ অসমীয়া জাতিৰ যিমানখিনি আমাৰ ট্ৰেডিশ্যনেল জুৱেলাৰী থাকে, গামখাৰুৰ পৰা নেকপিছৰ পৰা বা ইয়াৰৰিংছলৈ, গোটেইখিনি যদি আমি আমাৰ জাতিৰ ট্ৰেডিশ্যনেলবিলাক আমি ইউজ কৰোঁ, তেতিয়া দেখিবলৈ বেছি ভাল লগা হয়। গোটেই হোল ছেটটো যদি আমাৰ কমপ্লিট অসমীয়া হৈ যায়, তেতিয়া বেছি ভাল লাগে আমাক দেখিবলৈ। চ' মই সদায় প্ৰিফাৰ কৰোঁ জোৰোণ পিন্ধাব যাবৰ কাৰণে সদায় আমাৰ নিজৰ বিয়াৰ মেইন ছেটযোৰ। আৰু আচলতে মই আজিলৈকে কাকো জোৰোণ পিন্ধাব যাব পৰা নাই, বিকজ মোৰ ভাইটিৰো বয়স হোৱা নাই বিয়াৰ কাৰণে, আৰু লগতে মোৰ দেৱৰৰো বিয়াৰ কথা চলি আছে। কিন্তু এতিয়ালৈ কোনো ধৰণৰ তেনেকুৱা ডেট ফিক্স হোৱা নাই যে আমি কেতিয়া বিয়া পাতিম কি নাই। কিন্তু মই খুব এক্সাইটেড হৈ আছোঁ সিহঁতৰ বিয়াৰ কাৰণে, যে মই নিজক কেনেদৰে সজাম। চ' ভাবিলোঁ আজি মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে মই নিজক কেনেদৰে সজাম সিহঁতৰ বিয়াত। চ' বলকচোন মই দেখাওঁ মোৰ বিয়াৰ মেইন ছেটযোৰ। এইযোৰ হৈছে মোৰ বিয়াৰ মেইন ছেট। এইযোৰ মোৰ হাজবেণ্ডৰ ফালৰ পৰা দিছিলে মোৰ জোৰোণত। কাপোৰযোৰ বহুত ধুনীয়া হয় আৰু কমপ্লিট বডিত এনেকুৱা ধৰণে আপোনাৰ গুণা ৱৰ্ক কৰা আছে। বহুত হেভি হয় কাপোৰযোৰ আৰু বহুত মৰম লগা আচলতে। আৰু আমি খুব সাধাৰণতে আমাৰ মেইন ছেটবিলাক আমি তেনেকুৱা ধৰণে ব্যৱহাৰ নকৰোঁ, কাৰণ এই কাপোৰযোৰ আমাৰ কাৰণে খুবেই স্পেচিয়েল হয়। আমি বিশেষ তেনেকুৱা অকেশ্যনলিহে এইযোৰ কাপোৰ আমি বিয়াৰ পিছত ব্যৱহাৰ কৰোঁ। সাধাৰণতে আমি নৰ্মেল কিবা সৰু সুৰা হেৰিত আমি এই কাপোৰযোৰ ব্যৱহাৰ নকৰোঁ। যদি আমি অলৰেডি বেলেগ বেলেগ ৰঙৰ আমাৰ পাটৰ কাপোৰ কিবা এনেকুৱা আমি পিন্ধা হয়, কিন্তু আমাৰ মেইন ছেটবিলাক সদায় আমি স্পেচিয়েল এটা অকেশ্যনতহে আমি পিন্ধিবলৈ ট্ৰাই কৰোঁ। আৰু জোৰোণটোতো বেষ্ট, জোৰোণত সদায় মেইন ছেটেই পিন্ধিব লাগে নবোৱাৰীসকলে, তেতিয়া বেছি ভাল লাগে। আৰু মই ভাবি আছোঁ যে মই এই কাপোৰযোৰ আমাৰ যিমানখিনি ঘৰৰ মোৰ ফেমিলিৰ বা হাজবেণ্ডৰ ফেমিলিৰ কাজিন ব্ৰাদাৰ আছে, যেতিয়া বিয়া হ'ব, মই খুব ধুনীয়াকৈ সকলোৰে বিয়াত মই নিজক খুব ধুনীয়াকৈ বেলেগ বেলেগ ষ্টাইলত মই সজাম বুলি মই নিজেই ভাবি আছোঁ। আৰু এই কাপোৰযোৰৰ মোৰ কমপ্লিট মানে যিটো ইয়াৰ লগত ব্লাউজ, সেইটোৰ লগত বুলি নহয়, মই কমপ্লিট আপোনাৰ যিকোনো ধৰণৰ ষ্টাইলিছ ব্লাউজ বা বেলেগ বেলেগ ৰঙৰ সকলো ধৰণৰ কালাৰৰ ব্লাউজৰ লগত বা বেলেগ মেখেলা, বেলেগ চাদৰ বা বেলেগ ব্লাউজৰ লগতো আমি কণ্ট্ৰাষ্ট কৰি পিন্ধিব পাৰোঁ। আৰু ইয়াত আমি ট্ৰেডিশ্যনেলৰ লগতে অকণমান ৱেষ্টাৰ্ণ লুকো দিব পাৰোঁ। এনেকুৱা নহয়, যদি আমি ষ্টাইলিছকৈ পিন্ধোঁ তেতিয়া বেছি ভাল লাগিব। চ' মই কেনেকুৱা ধৰণে পিন্ধিম মই এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ। চ' বলক মোৰ লগতে আপোনালোকেও চাই লওক, নিশ্চয় আপোনালোকৰ ভাল লাগিব।
সো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টি চাই ভাল পালে আশা কৰোঁ মোৰ লগতে আপোনালোকে আপোনালোকৰ দাদা বা ভাইটিৰ জোৰোণত এনেকুৱা ধৰণে ষ্টাইল কৰি পিন্ধিব খুব ভাল লাগিব এটা ট্ৰেডিশ্যনেল লুকৰ লগতে খুব গৰ্জিয়াছ লাগিব আপোনালোককো সো আপোনালোকে এনেকুৱা ধৰণে ট্ৰাই কৰিব আৰু লগতে যদি মোৰ ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'টি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ নমস্কাৰ